জিলা UPPLৰ কাৰ্যালয়ত প্ৰাক্তন আমচু, প্ৰাক্তন আক্ৰাসু আৰু ইয়াৰ লগতে BPFৰ ফালৰ পৰা বহুকেইজন আজি UPPL দলত যোগদান কৰিছে। তো ইয়াৰ ভিতৰত সংগঠনত দীৰ্ঘদিন ধৰি কাম কৰা বহুকেইজন বিষয়ববীয়াসকল আছিল। গোহাইগাঁও পদৰ আমাৰ এডভকেটসকল আছিলে। তো আজি আমাৰ যি দলত যোগদান কৰিলে তাত আমি সুখী অনুভৱ কৰিছোঁ। আগন্তুক গোসাইগাঁও যি বিধানসভাৰ যি নিৰ্বাচন আছে, ইয়াত আমাৰ বাই ইলেকশ্যন, এই বাই ইলেকশ্যনত আমি এতিয়াৰ পৰাই আমাৰ দলে আমি লাগি আছোঁ। যোৱা যি নিৰ্বাচন, সেই নিৰ্বাচনত ক'ত আমি ভোট পোৱা নাছিল, ক'ত আমি কিমান ভোট পাইছিলোঁ, এইবিলাক আমি পুংখানুপুংখভাৱে আমি চালি জাৰি চাই আছোঁ। আৰু সেইমতেই আমাৰ UPPL দলৰ পৰা যি বাই ইলেকশ্যন হ'ব, ইয়াৰ কাৰণে আমি দলৰ পৰা আমি সাজু আছোঁ। যিকোনো সময়ত ইয়াত নিৰ্বাচন হ'লে এইবাৰ আমি ইয়াত যাতে জয়যুক্ত হ'ব পাৰে, তাৰ কাৰণে আমি কাম কৰি আছোঁ। কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই আজিও আমি বহুত শতাধিক ইয়াত যোগদান কৰিব লগা আছিল যদিও কোভিড প্ৰট'কলটো চাই পেলাই আমি কিছুমান গুৰুত্বপূৰ্ণ মানুহবিলাককে আজি আমি দলত যোগদান কৰিছোঁ। আৰু অহা নিৰ্বাচনৰ সময়ত আমাৰ মেচিভ আমাৰ দলত যোগদান যি কাৰ্যসূচী, এই কাৰ্যসূচীটো হ'ব। গতিকে এই সময়ত আমি যিসকল ব্যক্তিক যোগদান কৰিছোঁ, তেওঁলোকৰ দ্বাৰাই আমি আমাৰ এই সমষ্টিত যাতে অধিক আমি কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি দলৰ ফালৰ পৰা চিন্তা কৰি আছোঁ। এই যি বিধানসভা যিটো সমষ্টি, সেই বিধানসভা সমষ্টিটো আমাৰ UPPL দলৰ আছিলে। গতিকে NDA হিচাপে যোৱাবাৰ নিৰ্বাচনত আমি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। এইবাৰো NDAৰ ফালৰ পৰা UPPL দলৰ হৈ পেলাই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াত তেনেধৰণৰ কোনো বেলেগ কোনো কথা নাই। গোসাইগাঁও সমষ্টি আৰু তামোলপুৰ যি দুটা সমষ্টি, সেই দুটা সমষ্টিটো NDAৰ ফালৰ পৰা UPPLক দিয়া হৈছিলে। এইবেলি যি নিৰ্বাচন, এই নিৰ্বাচনটো আমাৰ UPPL দলৰ ফালৰ পৰাই ইয়াত পাৰ্টিটো প্ৰদান কৰা হ'ব। এইটো আপোনালোকেও দেখি আছে যে BPFৰ বহুকেইজন MCLA UPPL দলত যোগদান কৰিছে, কিছুমানে BJPত যোগদান কৰিছে। এইবিলাক প্ৰক্ৰিয়া চলি আছে। সদ্যহতে যি কথাবিলাক আলোচনা চলি আছে, বিশেষভাৱে তেওঁলোকৰ দল BJPৰ লগত চামিল হ'ব, এই কথাবিলাক চলি আছে। এই কথাটো অৱশ্যে আমি গম পোৱা নাই, কিন্তু আমিও শুনিছোঁ বা মিডিয়াৰ যোগেদি আমি গম পাই আছোঁ তেওঁলোকৰ কিছুমান মানুহ অতি সোনকালে BJPৰ দলত যোগদান কৰিব, তেনেকুৱা কথাবিলাক ওলাই আছে, যিটো আমিও বাহিৰৰ পৰা আমি দেখিবলৈ পাইছোঁ। দলৰ হৈ পেলাই চিফ মিনিষ্টাৰৰ ফাণ্ডত তেওঁলোকে 25 লাখ টকা তেওঁলোকে দান দিছে, ডনেশ্যন দিছে। এই কথাটো বা সেই পিকচাৰটো চাই পেলাই বিভিন্ন ধৰণৰ ইয়াত আলোচনা হৈ আছে, ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছে। গতিকে আমি নাভাবোঁ তেওঁলোকে তেনেকুৱা এটা সিদ্ধান্ত লৈছে বা BJPয়ে তেনেকুৱা এটা সিদ্ধান্ত ল'ব, সেই কথাটো আমি ভবা নাই। কিয়নো আগতেও কোৱা হৈছিল BJP দলৰ ফালৰ পৰা যে কিবা যদি কৰিব লগা আছে তেতিয়াহ'লে UPPL দলৰ লগত আলোচনা কৰা হ'ব, তেওঁলোকে যিহেতু কথা দিছিল। গতিকে আমি নাভাবোঁ যে তেওঁলোকে UPPLক নজনোৱাকৈ তেনেকুৱা এটা সিদ্ধান্ত ল'ব। আৰম্ভ হোৱা নাই, এতিয়াও বহু সময় আছে। গতিকে পাৰ্টি বাছনি যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আমাৰ দলৰ হাইকমাণ্ডে ঠিক কৰিব। যাকেই নিদিয়ক বা যিয়েই নহওক, আমাৰ দল ইয়াত জিকিব লাগে, ইয়াক লৈহে আমি কাম কৰি আছোঁ।